অপৰাজিতা অপৰাজিতা মানে হ'ল অপৰাজয় সকলো ক্ষেত্ৰতে জয়লাভ কৰে এই অপৰাজিতা এবিধ লতাজাতীয় গছ হয় এই অপৰাজিতা ফুল পাত গা গছ শিপা বহুতো ৰোগৰ সমস্যা সমাধান কৰে এই অপৰাজিতা পূজা যজ্ঞটো ব্যৱহাৰ কৰা হয় আৰু নীলকণ্ঠ নামেৰেও জনা যায় শিৱ পূজা বিষ্ণু পূজা গণেশ পূজা লক্ষী পূজাত ব্যৱহাৰ কৰিলে অতি সোনকালে সুফল পোৱা যায় আৰু যদিহে শনি দশা বেয়া থাকে তেতিয়াহ'লে এই ফুলৰ এডাল মালা গাঁঠি শনি মন্দিৰত যদি শনিবাৰে অৰ্পণ কৰিব পাৰি বহুতো শুভ ফল লাভ কৰিব পাৰে অপৰাজিতা আয়ুৰ্বেদিক মেডিচিন হিচাপেও ব্যৱহাৰ কৰা হয় বিভিন্ন বিষৰ কঁকালৰ বিষৰ মূৰৰ বিষৰ বহুতো ৰোগৰ কাৰণে বহুতো সুফল পোৱা যায় এই অপৰাজিতা ৰস ফুলৰ ৰস বা পাতৰ ৰস বা শিপাৰ ৰস আমি যদি গুড়ি কৰি তাৰ ৰসটো উলিয়াই খাওঁ বহুতো সমস্যা সমাধান কৰে বিভিন্ন ৰোগৰ সমস্যা সমাধান কৰে এই অপৰাজিতা ফুলে হজম শক্তি বঢ়ায় আৰু কাহৰ বাবেও বহুত উপকাৰী ডায়েবেটিছ ৰোগীসকলৰ বাবেও বহুত উপকাৰী আৰু চুগাৰ কণ্ট্ৰোল কৰে আৰু হাৰ্টৰ কিছুমান সমস্যাৰ কাৰণে বহুতো উপকাৰী আৰু অনিয়মিত ঋতুস্ৰাৱ সমস্যাও দূৰ কৰে আৰু মহিলা বগাচাপ যিবোৰ হয় সেইবোৰ যদি এই পাত বা ফুল শিপা খুন্দি সেই ৰস যদি মৌজোলৰ লগত মিহলাই খালী পেটত খাবলৈ পাৰে বহুতো সুফল পোৱা যায় এই অপৰাজিতাৰ এনেকুৱা এজোপা ঔষধি গুণ আছে কৈ শেষ কৰিব নোৱাৰি সকলোৱে জানে আমাৰ শৰীৰত বিভিন্ন সমস্যা ৰোগৰ সমস্যা সমাধান কৰে এই অপৰাজিতা ফুল পাত গছ শিপাই এই অপৰাজিতা শিপা বা পাতৰ ৰস যদি পিচি উলিয়াই মৌজোলৰ লগত খালে পেচাব আৰু শৌচ পেচাবৰ যিকোনো সমস্যাই দূৰ কৰে বহুতো সুফল পোৱা যায় কিছুমান মানুহৰ বগাচাপ পৰে বগাচুম হয় যে গাত হয় সেইবোৰ যদি গাত বগা দাগ হয় সেইবোৰত এই অপৰাজিতা শিপা বা পাত বা ফুল পিচি পেলাই যদি প্ৰলেপ দিয়া হয় তেতিয়াহ'লে সোনকালে সেই বগাচুমবোৰ বহুত ভাল হৈ পৰে এই অপৰাজিতা ফুলৰ শিপা যদি শুকুৱাই গুড়ি কৰি খাবলৈ পাৰে আমাৰ মহিলা কিছুমানৰ গৰ্ভধাৰণৰ সমস্যা থাকে সেই সমস্যাত যদি এই শিপাৰ ৰস খাব পাৰি বা শিপা শুকুৱাই গুড়ি কৰি গাখীৰ লগত যদি অসুবিধা হোৱা 4-5 দিনৰ পৰা 10 দিনলৈ খাব পাৰি এনেদৰে প্ৰতিমাহে যদি খায় তেনেহ'লে সেই সমস্যাৰ পৰাও অতি সোনকালে দূৰ হ'ব সেই সমস্যাত অপৰাজিতা শিপা একেবাৰে প্ৰামাণিক বন দৰৱ মানে খালে বহুতো সুফল পোৱা যায় বিভিন্ন সমস্যা সমাধান কৰে এই অপৰাজিতা ফুল পাত শিপা বহুত গুণৰ অধিকাৰী হয় কৈ শেষ কৰিব নোৱাৰি আপোনালোকে জানেই সকলোৱে ঘৰতে এইবিধ অপৰাজিতা ফুল আজিকালি পোৱা যায় সকলোৱে ঘৰতে উপলব্ধ হয় এয়াই আছিল মোৰ আজি ভিডিঅ'টো আশা কৰোঁ অলপ হ'লেও ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি আৰু মোৰ যদি ভিডিঅ'টো চাই আপোনালোকৰ অলপ হ'লেও ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ধন্যবাদ